যে এলপি ইউপি আমাৰ পৰীক্ষা নহয়, টেট কোৱালিফিকেশ্যন, ডিএলএডৰ মাৰ্কছ, ডিগ্ৰী মাৰ্কছ, হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছ কেলকুলেট কৰি পেলাই ৰিজাল্টটো দিয়া হয়। কিন্তু অতি সম্প্ৰতি কিছুমান প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণে ইয়াতো আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অৰ্থাৎ ৰিক্ৰুইটমেণ্ট টেষ্ট এটা হ'ব। আপুনি ক'ৰবাত ডিএলএডত 98% পাইছে, মেট্ৰিকত 58, হায়াৰ ছেকেণ্ডেৰীত 58 পাইছে, ডিগ্ৰীত 60% পাইছে। আগতে আমি সেইবিলাকৰ পৰা পাৰ্চেণ্টেজ দিওঁ। এতিয়া অল উইল বি ইকুৱেল। আপোনাক আমাক ডিএলএড লাগে, আপোনাৰ ডিএলএড খন হ'লেই চাফিচিয়েণ্ট। তাত আৰু কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ, টেটত কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ, বা ডিগ্ৰীত কিমান নম্বৰ পাইছে সেইটো আমি নাচাওঁ। আমি চাম ৰিক্ৰুইটমেণ্ট আমাৰ যিটো আমি টেট পৰীক্ষা পাতিম, সেই পৰীক্ষাটোত আপুনি কিমান নম্বৰ পাব। তো এইটো ডিএলএডটো চিম্পলি এটা কোৱালিফাইং এক্সামিনেশ্যনহে হ'ব। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।